So hey guys, this is Babu Stein and welcome back to my YouTube channel and you are watching my another brand new vlog guys. So আজি আহিছো Ganga Jamuna Park explore কৰিম চাই থাকক আৰু লগতে আছে ব্লগাৰ মই চেনেলটো চাব ডেসক্ৰিপচনত দিয়া আছে। So guys চাই কেনে আপোনালোকৰ এনেকুৱা লাগিব যে পুখুৰী পাৰত আছো। তো মই যে ভিডিও বনাও আপোনালোকে চিনি পাই জায়গাটো এনেকুৱা হেন লাগিব কিন্তু মেইন বস্তু আছে এইফালে। So এইফালে যেতিয়া যাম আপোনালোকে গম পাব ইয়াতে ডিম্পু বৰুৱা আহিছিলে ভিডিও বনাইছিলে। So মই আহিলো আৰু এতিয়া ভাল মুডত আছো। ইমান দিনে ভিডিও অহা নাছিলে কাৰণ মোৰ ব্ৰেকআপ হৈছিলে। So এতিয়াৰ পৰা ৰেগুলাৰ ভিডিও আহিব জছত ফালিম মানে। সো আহি কেনে কেনেকুৱা মানে ৰিজৰ্টত ফুল অন পানী গাইছ আপোনালোকে চাওক এইফালে পানী তো পানী ক্ৰছ কৰি যাব লাগিব সেইকাৰণে এই জোতা চটা পিন্ধিলে মানে বিপদ হ'বই আৰু। সো যিখিনি খুলি থৈ দিছো এতিয়া ভিতৰত অলপমান এক্সপ্ল'ৰ কৰি যাওঁ। সো কি আছে কি নাই যদি বেয়া হয় বেয়া বুলি ক'ম ভাল হ'লে ভাল বুলি ক'ম নে কি ক'ম। খোজকাঢ়ি আহিছো ভৰিত জোৰ লাগি গৈছে ইমান গৰম ইমান হিট হৈ আছে। লোহাৰ হয় এইটো লোহাৰ। সো এইফালে চাওক অষ্ট্ৰেলিয়া গংগা যমুনা হৈছে এইবিলাক মেনেজমেন্ট কৰে ইয়াতে খোৱা বোৱা সকলো বস্তু মিছ ইউ মাই ডিয়াৰ এক্স। সো আহি কেনে ভালে লাগি আছে আমি অলপ বেলেগতকৈ বেলেগ টাইপ ফিলিংছ পাব। সো আপোনালোকে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আহিব পাৰে। This is Ganga Jamuna Park. চাওক এইফালে এনেকুৱা 3টা ৰুম আছে এনেকুৱা ধাবা টাইপ অলপমান মুক্ত হাৱা খাই খাই এনজয় কৰিব পাৰে। So guys এইটো পাৰ্ক মানে এনে লুকটো ভাল কিন্তু বানপানীৰ কাৰণে অলপমান প্ৰব্লেম হৈ আছে। সো এইফালে চাওক দাদাহঁতে ক'লে মানে পানী একদম হেক কৰি পেলাইছে। এটা কিউট টিকট মানে চুইমিং পুল বনাইছিলে। ও গাইজ মানে আল্টিমেট এই পইণ্টটো চাই কেনে আল্টিমেট জাষ্ট অসম লাগিছে গাইজ ট্ৰাষ্ট মি। কি কমাৰ এইটো পইণ্ট চালো বহুত বেছি ভাল লাগিছে ফটো শ্বুট কৰো। আপোনালোকে জাষ্ট ভিউ পইণ্টটো চাই লওক চিনেমেটিকত এনজয় কৰক ধামাকা লেটছ গো। জেগাত ভৰাই দিম আপোনালোকে চাব 1 2 3 গো ইয়াৰ ভিতৰত ভৰাই जो कहते थे मुझे पागल कहाँ गए वो सारे जो कहते थे मुझे छपरी वो दिखे ना।
77 heartbeat. So guys, main gate to asile mane eval di, kintu pani thoka karone ami eval di ঘুরি আহিলো. So এইবিলাক ভাল লাগিছে. I love Assam. Resort to এনেকুৱা looks